নমস্কাৰ মই উদ্দীপনা সকলোকে স্বাগতম জনাইছো অহাকালি দাদাৰ বাৰ্থডে হয় তো বাৰ্থডে কাৰণে বাৰ্থডে বুলি ক'লে যেহেতু কেক লাগে তো কেক এটা লৈ আহো আৰু দাদা গিফ্ট দিব লাগিব গিফ্টটো কিনি আনোগে আসলে অকলে যাব লাগিব এবাৰ বাৰ্থডে দাদা আৰু মই অকলে মা পাপা নাই গুৱাহাটীত আছেগে আহিবহে তো দাদা মই অকলে সেলিব্ৰেট কৰিম হি আছে অফিসত তো তাক অকমান সাৰপ্ৰাইজ দিও কেক চেক আনি পেলাই যেহেতু এবাৰ স্পেশাল একো কৰিব নোৱাৰো কৰোনাৰ কাৰণে সব শেষ পূজা বিহু তো বাৰ্থডেও তেনেকে একো নাই কাকো ইনভাইট কৰিব যেহেতু নোৱাৰো তো অকলে কৰিম আৰু যিমানখিনি পাৰো মোৰ ফালৰ পৰা দাদাক হ্যাপি ৰাখিব ট্ৰাই কৰিম কালি দিনটো তো যাওঁ এতিয়া ওলাই বজাৰ কৰি আহোগে মই আৰু হেকলকে চাই থাকিব ভিডিঅ'টো কিন্তু বজাৰত আহি পালোহি চাওঁ এতিয়া কি কিনো ইয়াতে কি ভাল পাওঁ এয়া দেখিছে মেহেন্দি লগাই আছে এওঁলোক সদায় থাকে যেতিয়া মন যায় ইয়াত মেহেন্দিটো লগাব পাৰেহি এয়া দিলে কাঠি ৰোল খাবৰ কাৰণে খাই লওঁ খাই উঠি কেকৰ দোকানত গ'লো বেছি ফ্লেভাৰ নাছিলে বেছিকৈ চকলেট ফ্লেভাৰো আছিলে তাৰে চাই পেলাই এটা পছন্দ কৰি লৈ আনিলোঁ গিফ্ট ল'লোঁ দাদাৰ কাৰণে এতিয়া ঘৰত যাব ওলাইছোঁ এইয়া কেক আৰু গিফ্ট হৈ গ'ল বজাৰ কৰি এতিয়া ঘৰত যাওঁ বজাৰৰ পৰা আহি পালোহি 9:30 হ'ল এতিয়া ৰুমটো অকমান সজালো এইবিলাক এনেকে বেলুন লগাই দিছো আৰু পিছফালে এনেকে সজাই দিছো হোলা চলি সজাই দিয়া নিচিনাকে দাদা আহি পোৱা নাই অফিস ছুটি হ'ল এইমাত্ৰ তাৰ 11:30 10 মিনিট মানৰ ভিতৰত আহি পাব ৰখি আছো তাৰ লগত ভাত খাবৰ কাৰণে ময়ো আৰু এনেকে আসলে দাদাক চাগে এনেকে সজাই মই দিয়াই নাই এবাৰ ফাৰ্স্ট টাইম চাগে এনেকে দিছো সজাই মেলি আৰু গিফ্ট বিলাক এনেকে ওচৰত ৰাখি থৈছো এইটো এটা আৰু এইটো জিন্স আছে এটা আৰু এইটো শাৰ্ট আছে দাদা অফিসৰ পৰা আহি পালেহি সো মই কেকটো লাইছো ये राम এটা পৰি গলচোন কিটো পৰি গল উঠাই দিও কেকটো ৰেড ভেলভেটৰ কেক আনিলো মই চকলেট কেক আসলতে মই ভাল নাপাওঁ তাতে আছিল পাইনাপল ফ্লেভাৰৰ আছিল চকলেটৰ আছিল মই নানিলো এটো বহুত দিন খোৱা নাছিলো সো এটোৱে লৈ আনিলো হ্যাপি বাৰ্থডে টু ইউ Thank you. बहुत टेस्टी तो देखो केक तो बिराट टेस्टी অকমান খাব পালো বাৰু কাইলে মৰ্নিং ভালকে খাম এতিয়া অকমান খালো কিন্তু বিৰাট টেস্টি এটা হৈ গ'ল ভাত খাও আৰু হৈ থাকো কাইলে দিনটো স্পেশাল কি কৰো ভাবিম এতিয়া দাদা খুদিম ঠিক আছে বাৰ্থডে বুলি ঘৰতে পোলাও মাছ ভাজি
ধনিয়াৰ চাটনি, পায়স, মাংস, দাইল সৰুকৈ এনেকৈ বনাই দাদা আৰু মই খালোঁ। আৰু ইভিনিং টাইমত আমি মন্দিৰলৈ ওলাই গৈছিলোঁ দাদা মই। দিনটো ঘৰতে কটালোঁ। মন্দিৰলৈ অহা নহ'ল আজি। মৰ্ণিং টাইমত আহিম বুলি ভাবিছিলোঁ, কিন্তু মৰ্ণিঙত আহিলোঁ, আকৌ উভতি যাব লগা হ'ল। বিৰাট ভিৰ আছিলে মন্দিৰত। চ' ইভিনিং টাইমত আকৌ আহিলোঁ। ভাল লাগিলে আহি পেলাই ইয়াতে। এতিয়া ঘৰত যাওঁ। বাৰ্থডেটো এনেকৈ আজি দিনটো পাৰ কৰিলোঁ মন্দিৰত আহি পেলাই। কালি মন্দিৰ হয়, চিয়াৰ পাৰ্কত আছে। আৰু আজিলৈ সমাপ্ত ইমানতে। মন্দিৰৰ ভিডিঅ' চাই থাকিব আপোনালোকে সকলোৱে।